নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ লাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি আছে 30 জুন। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত ৰাজ্য ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি বিগ ব্ৰেকিং নিউজ। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীলৈ 1000 কৈ টকা দিব চৰকাৰে। পাঠ্যপুথি ক্ৰয়ৰ বাবে শিক্ষাৰ্থীলৈ সহায়ৰ হাত হিমন্ত চৰকাৰৰ। শিক্ষাৰ্থীৰ বেংক একাউণ্টত পোনপটীয়াভাৱে সোমাবই ধন। প্ৰজ্ঞান ভাৰতীয় আঁচনি 2021-22 অধীনত চৰকাৰৰ এই পদক্ষেপ। আঁচনিত অন্তৰ্ভুক্ত হোৱা মুঠ শিক্ষাৰ্থীৰ সংখ্যা 3,54,341 গৰাকী। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে আহি পৰিছে আমাৰ হাতত আন এটি বিগ ব্ৰেকিং নিউজ। স্থগিত কৰা হ'ল স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা। স্বাস্থ্য বিভাগৰ 4ৰ্থ বৰ্গৰ লিখিত পৰীক্ষা স্থগিতৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। 3 জুলাইত অনুষ্ঠিত হ'বলগীয়া আছিল লিখিত পৰীক্ষা। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত লিখিত পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ। উদ্ধৱ ঠাকৰেৰ পদত্যাগ। আস্থা ভোটৰ সন্মুখীন হোৱাৰ পূৰ্বেই আনুষ্ঠানিকভাৱে পদত্যাগ ঘোষণা। উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পিছতেই সিদ্ধান্ত গ্ৰহণ। কাইলৈ 11 বজাত সদনত আস্থা ভোটৰ সন্মুখীন হ'ব উদ্ধৱ ঠাকৰে। আস্থা ভোটৰ পূৰ্বে বিসম্বাদী বিধায়কসকলৰ ওচৰত আত্মসমৰ্পণ ঠাকৰেৰ। সকলো সমৰ্থকক ধন্যবাদ দি আনুষ্ঠানিকভাৱে উদ্ধৱ ঠাকৰে পদত্যাগ ঘোষণা কৰে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আন এটি গুৰুত্বপূৰ্ণ খবৰ। আপুনিও লাভ কৰিব 91,100 টকা। বানত ক্ষতিগ্ৰস্ত পৰিয়ালক দিয়া হ'ব এককালীন সাহায্য। 91,100 টকা দিয়া হ'ব বানত ক্ষতিগ্ৰস্ত পৰিয়াললৈ। এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰী দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এনেধৰণৰ খবৰসমূহ নিতৌ চোৱাৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।